নমস্কাৰ ফ্ৰেন্ডছ স্বাগতম জনাইছো আপোনালোক সকলোলৈকে মোৰ এই চেনেলটোলে তথা ভিডিঅ'টোলে আৰু এটা নতুন নটিফিকেশন আহিছে আৰু সেই নতুন নটিফিকেশনটো আহিছে আপোনালোকৰ জব ইনফৰমেশন আৰু সেই জব ইনফৰমেশনটো আহিছে আপোনালোকৰ নেশনেল হেল্থ মিছন আসাম আৰু তাৰ ৰিক্ৰুটমেন্ট ওলাইছে 2018 ৰ কাৰণে আৰু সেই ৰিক্ৰুটমেন্ট অৰ্থাৎ পোষ্টৰ নাম হৈছে ষ্টাফ নাৰ্স আৰু তাত টোটাল পোষ্ট ওলাইছে 700 অৰ্থাৎ 700টা পোষ্ট ওলাইছে আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই সকলোখিনি জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে যেটো বেল আইকন ওলাব হেতু দবাই দিব তেতিয়া যিকোনো ইনফৰমেশন আপোনালোকে লগালগ পাই থাকিব হয় ফ্ৰেন্ডছ এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো মই অলৰেডি আপোনালোকক জনালো যে পোষ্টটো ওলাইছে নেশনেল হেল্থ মিছন চমুকে কয় NHM আসাম আৰু ইয়াত আপোনালোকে ইন্টাৰভিউ দিবৰ কাৰণে যাব লাগিব অলৰেডি ওয়াল ইন ইন্টাৰভিউ আৰু হে আপোনালোকৰ ইন্টাৰভিউটো হ'ব 1 ডিসেম্বৰ 2018 অৰ্থাৎ আপোনালোকৰ ডিসেম্বৰ মাহৰ 1 তাৰিখে ইন্টাৰভিউ হ'ব আৰু হে ইন্টাৰভিউটো হ'ব 10টা বজাত মৰ্নিং আপোনালোকে 10টা বজাত পুৱাকে ইন্টাৰভিউটো দিবলৈ যাব লাগিব আৰু ইন্টাৰভিউ যত দিবলৈ যাব জেগাডোখৰ হৈছে The State Institute of Health and Family Welfare Sixmile Khanapara Guwahati 22 এই এড্ৰেছটোত আপোনালোকে যাব লাগিব যি সকলে কোৱালিফিকেশন মিলে আৰু তেওঁলোকে ডাইৰেক্ট ইন্টাৰভিউ দিব লাগিব ঠিক আছে আৰু হেতু হ'ব আন্ডাৰ NHM আসাম অৰ্থাৎ নেশনেল হেল্থ মিছন তাৰপিছত আপোনালোকৰ পোষ্টৰ নাম আহিছে পোষ্ট নেম হৈছে ষ্টাফ নাৰ্স হয় আৰু টোটাল পোষ্ট আছে 700 অৰ্থাৎ 700টা আপোনালোকৰ টোটাল পোষ্ট আছে ঠিক আছে ইয়াত আপোনালোকৰ ৰিজাৰ্ভেশন দিছে 3% অৰ্থাৎ 3% সিট ৰাখিছে PW ক্যান্ডিডেটৰ কাৰণে এতিয়া হেলে এডুকেশন কোৱালিফিকেশনটো ইয়াত আপোনালোকে এডুকেশন কোৱালিফিকেশন দিছে BSc নাৰ্সিং পঢ়া হ'ব লাগিব নাইবা আপোনালোকে GNM কোৰ্স কৰা হ'ব লাগিব যি কোনো আপোনালোকে ৰিকগনাইজ নাৰ্সিং স্কুল নাইবা ইনষ্টিটিউটৰ পৰা পাছ কৰিলে হ'ব ঠিক আছে লগতে আপোনালোকে ইয়াৰ স্যালাৰি দিছে 16500 টকা পাৰ মান্থ সো আপোনালোকে এতিয়া এডুকেশন কোৱালিফিকেশনটো অলৰেডি বুজিলে যে BSc নাৰ্সিং পাছ কৰা হ'ব লাগিব নাইবা আপোনালোকে GNM কোৰ্স কৰা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰপিছত আপোনালোকে আহিলে হাউ টু এপ্লাই আবেদন আপোনালোকে কেনেদৰে জনাব আবেদন জনাবলৈ হলে আপোনালোক যদি ইন্টাৰেস্টেড হয় আৰু যদি আপোনালোকৰ ইয়া যোগ্যতাটো মিলে তেতিয়া হলে আপোনালোকে সম্পূৰ্ণ বায়োডাটা নাইবা ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লগতে আপোনালোকৰ যিখিনি ডকুমেন্ট আছে সকলোখিনি সেলফ এটেচ কৰিব জেৰক্স কৰি তাৰপিছত আপোনালোকৰ ফটো সহ মোবাইল নাম্বাৰ ইমেইল সকলোখিনি আপোনালোকে অলৰেডি গুটাই লৈ পেনি আপোনালোকে ইন্টাৰভিউ দিবৰ কাৰণে যাব লাগিব ঠিক আছে তাৰপিছত ইয়াত আপোনালোকৰ এটা উল্লেখ কৰিছে তেওঁলোকে ইম্পৰ্টেন্ট নোটিস দিছে যদি আপোনালোকে অলৰেডি আন্ডাৰ NHM তথা আসাম গৱৰ্ণমেণ্টত যদি কিবা চাকৰি কৰি আছে এটো বিভাগত তেতিয়া হলে আপোনালোকে ইন্টাৰভিউ দিবৰ কাৰণে যাব নালাগে তথা আপোনালোকক কোনো সিলেক্ট কৰা নহয় ঠিক আছে হেতু আপোনালোকক ভালদৰে উল্লেখ কৰিছে আপোনালোকে এপ্লাই কৰিবলৈ হাক দিছে আৰু আপোনালোকক সিলেক্ট কৰাও নহয় ঠিক আছে তাৰপিছত আহিলে আপোনালোকৰ কোনো ইয়াত আপোনালোকে পেড কৰিব নালাগে অৰ্থাৎ কোনো ফিস দিব নালাগে যদি আপোনালোকে ইন্টাৰভিউ কাৰণে যায় তেতিয়া হলে কোনো ফিস আপোনালোকে ইয়াত ভৰিব নালাগে ঠিক আছে এতিয়া আহিলে আপোনালোকৰ যেটো ওয়াল ডেল অৰ্থাৎ মই অলৰেডি উল্লেখ কৰিলো যে আপোনালোকে ইন্টাৰভিউ দিবৰ কাৰণে যাব লাগিব 1 ডিসেম্বৰ মাহৰ 1 তাৰিখে আপোনালোকে ইন্টাৰভিউ দিব যাব লাগিব আৰু টাইমটো হৈছে 10টা বজাৰ অৰ্থাৎ ৰাতিপুৱা আপোনালোকে 10টা বজাত যাব লাগিব আৰু এড্ৰেছটো হৈছে আপোনালোকৰ ষ্টেট ইনষ্টিটিউট অফ হেল্থ এণ্ড ফেমিলি ওয়েলফেয়াৰ 6 মাইল খানাপাৰা আৰু গুৱাহাটী 22 এই এড্ৰেছটো আপোনালোকে যাব লাগিব ঠিক আছে আপোনালোকে অলৰেডি সকলোখিনি বুজি পালে চাগে যদি বুজি পোৱা নাই কিবা মোক কমেন্ট কৰিব মই সকলোখিনি আপোনালোকক জনাই দিম ঠিক আছে লগতে মোৰ ভিডিও ডেসক্ৰিপচনটো চাব মই তাৰ লিংকটো দি দিম আৰু সেই লিংকটোত গৈ পিনে আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো চাই ল'ব পাৰিব ঠিক আছে সো এতিয়া মই যেটো অফিচিয়েল ওয়েবসাইট হয় আপোনালোকৰ সুবিধাৰ কাৰণে মই অফিচিয়েল ওয়েবসাইটটো খুলি দেখাই দিছো সো আপোনালোকে ভিডিওটো চাই থাকিব পাৰিব যদি ইচ্ছা কৰে অলৰেডি মই সকলোখিনি জনালো তথাপিও আপোনালোকে চাই থাকিব পাৰিব মই অফিচিয়েল যেটো ওয়েবসাইট হেতু খুলি আপোনালোকক আকৌ দেখাই দিছো হয় ফ্ৰেন্ডছ মই এতিয়া বৰ্তমান খুলি ললো যেটো অফিচিয়েল ওয়েবসাইট হয় NHM তথা নেশনেল হেল্থ মিছনৰ সেই ওয়েবসাইটটো মই খুলি ললো আপোনালোকক দেখাইবলৈ কাৰণে হয়তো বহুতে বিচাৰে যে যেটো অফিচিয়েল ওয়েবসাইট হেতু জৰিয়তে চাবলে মই অলৰেডি জনালো তথাপিও বহুতে বিচাৰে কাৰণে মই আকৌ আপোনালোকক এই ওয়েবসাইটটো খুলি দেখাইছো ইয়াত আপোনালোকৰ স্লাইড অফিচিয়েলি লিংকটো আহি পিনি আপোনালোকে দেখিব ৰিক্ৰুটমেন্ট ক্লিক হিয়াৰ এই অপচনটো দেখা পাব আপোনালোকে তাতে ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা ইন্টাৰফেস খোল খাব এনেকুৱা ধৰণৰ পেজ আহি যাব মই লিংকটো আপোনালোকৰ ভিডিও ডেসক্ৰিপচনত লগাই দিম আপোনালোকে তাত গৈ চাই ল'ব পাৰিব ঠিক আছে লগতে আপোনালোকে তাত ক্লিক কৰাৰ পিছত আন এটা পেজত আহিব ইয়াত আপোনালোকে দেখিছে এডভাৰটাইজমেন্ট একেবাৰে ওপৰতে আছে নতুনকৈ দিছে এডভাৰটাইজমেন্টটো ইয়াত আপোনালোকে একদম ওপৰত আছে হেতুত আপোনালোকে ক্লিক কৰি দিব ষ্টাফ নাৰ্স তাত আপোনালোকে এনেকৈ ক্লিক কৰি দিব ক্লিক কৰি পিনে এনেকৈ ডাউনলোড কৰি দিব হয় ফ্ৰেন্ডছ যেটো অফিচিয়েল নটিফিকেশন এটোই অফিচিয়েল নটিফিকেশনটো আৰু হেতু আপোনালোকক পাবলিক কৰিছে 27 নৱেম্বৰত আৰু তেওঁলোকে এটা ইয়াত জিমেইল ৰাখিছে জিমেইলটো আপোনালোকে চাই ল'ব পাৰিব লগতে মই তাত যিখিনি গলো সকলোখিনি তেনেদৰে উল্লেখ কৰিছে দেখুৱা দৰে অফিচিয়েল নটিফিকেশনটো আপোনালোকক দেখাই দিছো কেনেদৰে আছে আপোনালোকে তাত মই লিংকটো দি দিম ভিডিও ডেসক্ৰিপচনত ইজিলি আপোনালোকে চাই ল'ব পাৰিব লিংকটোত গৈ
সো ভিডিওটো ইমানেই যদি আপোনালোকে কিবা বুজি নাপায় কমেন্ট কৰিব লগতে আপোনালোকৰ যোনখিনি ফ্ৰেন্ড আছে ফ্ৰেন্ডসকলক ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে সো ভিডিওটো ইমানেই আকৌ পুনৰ লগ পাম থ্যাংক ইউ জয় আই অসম